নাজিৰাত চাঞ্চল্যকৰ এক গুলীচালনাৰ ঘটনা। শিৱসাগৰ জিলাৰ নাজিৰাৰ মালগাঁৱত আৰক্ষীৰ গুলীচালনাত এজন যুৱক গুৰুতৰভাৱে আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আহত যুৱকজন স্থানীয় ঋতু গগৈ বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি অঞ্চলটোত প্ৰায় 5 জাই গুলীৰ শব্দ শুনা গৈছিল আৰু ঋতু গগৈৰ দেহত প্ৰায় 4টাকৈ গুলী লগাৰ সন্দেহ কৰা হৈছে। একেটা অভিযানতে আৰক্ষীয়ে গাঁওখনৰ জিতু গগৈ নামৰ আন এজন যুৱককো আটক কৰে। উল্লেখযোগ্য যে জিতু গগৈৰ দেহতো গুলীৰ আঘাত থকা বুলি জানিব পৰা গৈছে। কি পৰিস্থিতিত কিয় এই গুলীচালনা কৰিবলগীয়া হ'ল তাক লৈ এতিয়া সমগ্ৰ নাজিৰাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাটো মানে মই কি প্ৰথমে একো গমেই নাপাওঁ। তাৰপিছত মই ঘৰতে আছিলোঁ। তাৰপিছত এজনে মই মানুহজনী ভায়েকে ফোন কৰি ক'লে যে বোলে এনেকৈ সৌপিটিক বোলে ইয়াত কোনোবাই গুলীয়াই থৈ গুচি গ'ল বোলে। তাৰপৰা আহি দৌৰাদৌৰিকৈ আহিছোঁ। ইয়াত সৌপিটিক আমি লগ নাপালোঁ, মানে মোৰ ভায়ে ইটো গগৈ লগ নাপায় মানে কি তাৰপিছত বোলে মেডিকেললৈ থানাই মানুহে নিলে নে এনে বেলেগ আহিয়ে নিলে গম নাপাওঁ মানে এতিয়ালৈকে। তেখেতে কি কাম কৰে? পকা মিস্ত্ৰী কৰে। পকা মিস্ত্ৰী কৰে। কামৰ পৰা আহিছিলে নেকি? কামৰ পৰা আহিছিলে নে ক'ৰ পৰা আহিছিলে সেইটো মই নাজানিম। মই মানে আহি সোমাইছিলোহে ঘৰত আহি। কোনে কান্দটো একো গম নাপাওঁ এতিয়ালৈকে। তাকে এতিয়া আৰক্ষী ইয়াৰ আহি দেখিছে ন, আছে এতিয়া কিবা গাড়ী লৈ আহিছিলে কি কৰে এতিয়া তেওঁলোকৰ ওপৰতে। যিসকলে গুলীয়াইছে তেওঁলোকে সেইটো একোৱে নাজানোগে। মানে স্পটত নাই, ইয়াত দেখাই নাই মানে মই অলৰেডি চব হৈ যোৱাৰ পিছতহে মই আহি পাইছোঁ। ইয়াত যিখন বাইক যে আছে বাইকখন আমাৰ ঋতু গগৈ বাইকে হয়। ঋতু গগৈ বাইকে হয়। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।